গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আশা কৰোঁ আপোনালোক সকলোৱে যাতে মৰম দিব। এইকেইদিনা ভিডিঅ' দিবই পৰা নাই, বৰষুণ দি আছে বাবে। সেইবাবে ভাবিলোঁ যে আজিয়ে এটা ভিডিঅ' বনাওঁ, অলপ বৰষুণ এৰিছে বাবে। আৰু গাইজ, এইফালে চাওকচোন, আমাৰ জলকীয়া কেইজোপা ফুল ফুলিছে আৰু ডাঙে লাগিব হৈছে আৰু। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু ভালকৈ, মাতটো ডাঙৰকৈ নাহে যে, সেইবাবে নেদেখুৱালোঁ, বেয়া নাপাব। আৰু গাইজ, আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই এতিয়া কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে সদায় দিয়ে আছে, কেনিও যাবও নোৱাৰি, আহিবও নোৱাৰি, বহুত দিগদাৰ হৈছে। মোৰ এতিয়া অলপ কাম আছে, আকৌ অলপ পিছত লগ পাম। কাম কৰি ময়ো আজৰি হ'লোঁ আৰু এতিয়া মই অলপ যাওঁ ফুলনি কি কৰিছে চাই থৈ আহোঁগৈ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ